Hello friends, welcome back to my channel RJ Vlogs. So friends, to be pindi ready hoisu aru aji olop pothar le jai ho borin jona pothar han kini kenora hoise ki hoise khobor lora nai to dhan bila kolabo hoise aru mas olaise bole amar baidoe mane mor baido joni mas thoribo goise to video khole sai rakok aru khia jojo jojo se jojo jabo mor logot jojo. So friends, video khole sai rakok aru jodi video bhal lagise eta like dibo. To let's start. To amar jojo ready pura sar karone এটা নহয় দুটা আহিছে ইহঁতে তিনিটা আহিছে এইটো হ'ল মোৰ এইটো ৰাণী এইটো হ'ল জজো আৰু এইটো হ'ল জেৰি লেটছ গো ইহঁত আগে আগে মই পাছে তিনিটা এটা নহয় তিনিটা গৈছে একদম ইহঁতে জানে কোন ৰাস্তাৰে যাব লাগে মোৰ মাটিত জনী মোৰ বাইদেউ মাছ ধৰি আছে তো বলক আমাৰ বাইদেৱে ক'ত মাছ ধৰিছে আৰু কেনেকৈ ধৰিছে চাওঁ বাৰু তো ফ্ৰেণ্ডছ ফাইনেলি আহি পালোঁ এই মোৰ ধাননি খেতিডৰা চাওক আপোনালোকে বাৰিষা বহুত কষ্ট হয় খেতি কৰোঁতে তো শস্য চপাবৰ সময়তো এটা কষ্ট হয় বাৰু বহুত এটা টেনশ্যন হৈ যায় যিহেতু কাটা মানুহ নাথাকে তাৰপিছতে যোৱাবাৰ পৰা আপোনালোকতো মই মোৰ সেই ভিডিঅ'টো দিছোঁৱেই ধান কটা ভিডিঅ'টো তো মানুহ নাথাকে কাটাৰ সময়ত মানে এটা টেনশ্যন হৈ যায় তো চাওঁ এইবছৰ কি হয় আৰু এইটো হ'ল এইখিনি মানে বেলেগৰ হয় আৰু এইখিনি ইয়াৰ পৰা তাৰমানে এইখিনি মোৰ হয় ধান আপোনালোকৰ ফালে ধান কেনেকুৱা হৈছে জনাব এবাৰ যিহেতু বতৰ ভালেই আছিলে তো খেতি বাতি গোটেই বেয়া হোৱা নাই বাৰু ভালেই হৈছে আৰু ৰঞ্জিত ধান হয় বেলেগ বছৰৰ তুলনাত ভালেই হৈছে এইবাৰ ধান বহুত ছানলাইট আছে ৰ'দ আছে তথাপিও বতাহ মাৰি আছে বাৰু ভাল লাগিছে আৰু এই মোৰ বাইদেউজনী পূৰা মাছিছে ব্যস্ত এতিয়া চাওক বাইদেউ পানী সিঁচাৰ লগে লগে মাছবিলাক কেনেকৈ আছে চাওক ফ্ৰেছ পূৰা মাছৰ পোৱালি নেকি আৰু এইকেইটা আৰু বোলে বাল্টিঙতো বোলে অলপ মাছ পালে সৰু সৰু মাছ কি মাছ এইবিলাক এইবিলাক দেখোন এইবিলাক মাছেতো ভাল ন চাওক এইবিলাক কি মাছ এইবিলাক পুঠি দৰকিনা আচ্ছা ঠিক আছে মানে এইবিলাক মাছেই ভাল পাব বিৰাট চাওঁ জজু চাওক জোক নেকি মুখত ইয়াৰ মুখত জোক ওলাইছে এইকেইটা হা ক্ষমা চাওঁ কেনেকৈ এৰাম এতিয়া জোকডাল লাঠিডাল দিছোন ইয়াত জোকডাল এৰাই চাওঁ জোক আছে ইয়াত জোক জোক এইবিলাক খাবৰ দিছে চাই লওঁ আৰু মাছ আছে নেকি বাৰু ভয় লাগে ক'ত সাপ চাপ থাকিব পাৰিব দেই এইবিলাক সৰু সৰু মাছ এই বটীয়া মাছ দুখন এইবিলাক সৰু মাছ এইবিলাক বটীয়া মাছ চাওক বটীয়া মাছবিলাক মানে বহুত তলত থাকে চাওক সেইদিনাচোন এইবিলাক চব বটীয়া মাছ ওলাই আহিছে এইবিলাক চাওক বটীয়া মাছ নহয় সেইদিনাচোন বটীয়া মাছ বটীয়া মাছবিলাক তাৰমানে বোকাৰ তলত থাকে যিমান পাৰে সিহঁতে বোকাৰ তলত সোমাই যায় ধৈৰ্য নাই বাৰু এইবিলাক থৈ থাকিবৰ কাৰণে সাপ নহয়তো এইকেইটা চেকাৰীকেইটা পূৰা মাছ খাব বিচাৰিছে সিহঁতে মাছকেইটা খাবি তহঁতে কাপ হয়
ক'ত মাত লৈছে নাইতো इधर देखिए जरा ट्रेन की यहाँ पे कोई नहीं है कोई नहीं है अंदर मसला है क्या क्या ही डाली रे वे পৰি গ'ল মাছখিনি পৰি গ'ল এই চাওকচোন ডাইৰেক্ট পৰি গ'ল বাল্টিঙৰ পৰা ধুনীয়াকৈ দি থৈছো পানী মাছ ধৰা পৰৰ প্ৰায় শেষ হৈছে বাইদেউ হৈ গ'ল ফ্ৰেঞ্চ ফ্ৰাইং আহিবলৈ ইয়াক ঘৰলৈ আৰু মাছ ধৰা পৰ্ব ইমানতে সমাপ্ত হ'ল তো মাছবিলাক খাই আছোঁ মানে গোটেই খাম বুলি অৱস্থা নোহোৱা গ'ল ডাবৰ চাবৰ গোটেই তো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো বাই বাই